ব'লা সখী ঘৰলৈ যাওঁ বেলি পৰিবই হ'ল দেৰি হ'লে মাহীয়াই গালি পাৰিব মই তোমালোকে অপেক্ষা কৰি আছো নাও সাজু কৰিবলৈ কোৱা হৈছে নিশ্চয় মই ঘাটৰ পৰাই আহিছো এই নাৱৰীয়া কিটাৰ বাবেহে অহাত পলম হ'ল আকৌ যে নাও সাজু কৰিবলৈ কোৱা হ'ল বেহাবলৈ যোৱাৰ সময় হ'লহি নহয় কেতিয়াকৈ যাব সেইটোহে এতিয়াও ঠিক কৰা নাই যাত্ৰা কৰিবলৈ ভাল দিনবাৰ এটা লাগিবতো সেইকাৰণে গণক বাপুৰ ওচৰলৈ যাব লাগিব ভাল দিনবাৰ এটা চাই দিবৰ বাবে মই গণক বাপুক কথাটো কৈছিলোৱে কৈছিলা ভাল কৰিলা বৰ ভাল কৰিলা পিছে বাপুৱে বা কি ক'লে দেউতাই ঈশ্বৰক এবাৰ মাতিছে তেতিয়াহ'লে দেৰি কৰি আৰু লাভ নাই নে কি কোৱা ৰমাকান্ত সাঁজ লাগিবৰে হ'ল কালিলৈ পুৱাতে গ'লে নহয়নে কি কোৱাহে লগৰ কাম লগত কৰিব লাগে ব'ল আহে ৰমাকান্ত আমি গণক বাপুৰ ঘৰৰ পৰাই আহোঁ আয় তেজীমলা জীয়েক ঘৰত থাকিব লাগিব নহয় নৈ পাৰত চাগে সখীয়েকৰ লগতহে আছে গৈ গাভৰু হ'ল নি এতিয়ালৈকে মতি গতি সলনি হোৱা নাই দেই হ'ব কথাটো মই মন নকৰাকৈ থকা নাই বয়স হৈছে বিয়াৰ কথাও ভাবিবৰ হ'ল বাৰু হ'ব তুমি খাট কৰে মোৰ চেলেং চাদৰখন আনাচোন মই গণক বাপুৰ ঘৰৰ পৰা আহোঁ বুজিছা ৰমাকান্ত বনিজৰ পৰা ঘূৰি আহি তেজীমলাৰ বিয়াৰ কথাও ভাবিব লাগিব কৰিছানি কৰবাৰ নিজৰ হিয়াৰ আমঠু বুকু ধনকে বিচাৰি পোৱা নাইনে চোৱাচোন মহৰ পিঠিত উঠি কেনেকৈ আপোনালোকে বাঢ়ি বজাই আছে বাঢ়িৰ মাতটোৱে বাৰু তোমাক বলিয়া কৰা নাইনে সখী নাই সখী বেছি আগবাঢ়িলে বিপদহে হ'ব সি মহৰখীয়া তাতে আকৌ বাঢ়ি বলিয়া দেখা তুমিচোন কথাবোৰ আজি বেলেগ ঘৰত কৈছা সখী কি হৈছে সখী আমি সদায় সদায় নৈ পাৰলৈ অহা কথাটো পিতাই জানিব পাৰিছে ধনগৰৰ লগত যে কথা পাতো সেইটোও জানিব পাৰিছে জুই জ্বলিলে ধোঁৱা ওলাবই পিতাই দুখ পাব তুমি দুখ নাপাবা জানো আমাৰনো কি আয়ে পিতাই নিবিচাৰিলে আমিনো কি কৰিব পাৰোঁ বুকুৰ মৰমবোৰ এনেদৰে শুকাই যাবলৈ দিবানে ধনবৰকাই আমি এতিয়া যাওঁ সখীৰ মন বেয়া তুমি বাহিৰটো আৰু নবজাবা দেই সখীৰ মনটো বোলে একেবাৰে উগুল থুগুল কৰিছে যাওঁ দেই ধনবৰকাই তুমি সদাগৰৰ ঘৰৰ বান্দিহে সতিনী মৰাৰ পিছত ঘৰ সংসাৰ কৰিবলৈ সদাগৰে তোমাক বিয়া কৰাই অনা নাই নহয় আনিছে তেজীমলাৰ আলপৈচান ধৰিবলৈহে ইমান কলো সেইজনী তোমাৰ যি নহয় সতিনীৰ যিহে নুশুনিলা এতিয়া মই তেনেকৈনো কিয় ভাবিম নেভাবিলা মৰা এতিয়া খাটা বান্ধি ধৰা সতিনীৰ জীয়েকৰ আলপৈচান বিয়া কৰোৱা অতদিন হ'লনে নিজৰ বুলি পোৱালি এটি নহয় হ'ব কৰ পৰা সদাগৰে তোমাৰ পোৱালি মানুহ পিছৰাই বুজিছা চব সদাগৰৰ খন তেজীমলা থকালৈকে এইখন ঘৰত তোমাৰ একো দামেই নাই গতিকে সময় থাকোঁতে কিবা এটা কৰা কৰিব লাগিব মোক কাষ বাচি কৰি কোনেও সুখেৰে ভাত খাব তুমি মোৰ চকু খুলিলা পেহিটি যাওঁ সদাগৰ ওলাইহে লাগে সদাগৰ ওলালে সেই কথা বিষম হ'ব মই ৰকেশৰ ঘৰৰ পৰা আহোঁ আমাৰ যোৱাৰ সকলো যোগাৰ কৰি এইবাৰনো কিমান দিনৰ বাবে যোৱা হ'ব হ'ব আৰু ৬-৭ মাহ মানৰ বাবে পাছে মই নথকা দিনকেইটাত তেজীমলাক চাবা তাই যাতে অলপো কষ্ট নাপায়
বান্দিনো আৰু কি কাম আজিচোন বেলেগ সুৰত কথা কৈছা আমাৰনো বেলেগ বুলিবলৈ কিটো আছে পিছে সময় পালে এই বান্দিৰ কথাও এবাৰ ভাবিব অ' সেইটো কথা মোৰ বিয়া পাতিছে সখী সঁচা একেবাৰে সঁচা উজনিৰ ল'ৰা মোৰ বিয়ালৈ কিন্তু তুমি আগতীয়াকৈ যাব লাগিব তুমি গুচি গ'লে মই একেবাৰে অকলশৰীয়া হৈ যাম মই কাৰ লগত সুখ দুখৰ কথা পাতিম সখী ধনবৰৰ লগত আকৌ যায় এজনী লাজটো চোৱা আমি কিবা নাজানো নেকি ধনবৰলৈ কাৰ কিমান হেঁপাহ জানা যদি জানা পিছে তোমাৰ ঈৰ্ষা হৈছে নেকি ঈৰ্ষা আকৌ কিয় হ'ব মোক নিবলৈ ৰাজকুমাৰ আহি আছে আৰু তোমাক নিবলৈ আহিছে তোমাৰ হিয়াৰ মঠু মই যাওঁ তুমি বহি থাকা ধনবৰ কাই সখীক গোটালো সখী বিয়ালৈ আগতীয়াকৈ আহিবা দেই মই আহিলে তুমি বেয়া পালা নেকি তোমাক লগ কৰিম বুলিও চলকে কৰিব পাৰা তোমাৰ লগত কথা পতাৰ খবৰ পিতায়েও পাইছে এতিয়া একেলগে দেখিলে কথা বেয়া হ'ব মই যাওঁ ৰ'বাচোন তোমাৰ পিতাৰে বনিজলৈ মোকো লগ পাইছে বোলে মহৰ পিঠিত উঠি লুকাই ফুৰাতকৈ মোৰ লগতে পঢ় কেইবাবাৰো লাগিব বোলে তোমাক মই বহু দিনতকৈ দেখা সাৱধানে থাকিবা সাৱধানৰ কথা কৈছে সাৱধানটো হ'বই লাগিব ইমান দীঘলীয়া যাত্ৰা ইমান দীঘলীয়া সময়ৰ কথা সাৱধান হ'বই লাগিব আৰু ৰমাকান্ত তুমি আগত ধনবৰ তুমি যোৱা নাৱৰীয়াকেইটাক বস্তু বাহানি তুলি সাজু কৰা বল বল ধনবৰ বল মই যাওঁ এয়াচোন আমাৰ সখী মোৰ বিয়া পাতিছে দেউতা মই সকলো খবৰ পাইছো যোৱাৰ আগতে আশীৰ্বাদ ল'বলৈ আহিছে দেউতা হ'ব উঠাই উঠ সুখেৰে থাকা মইহে বিয়াখনত থাকিব নোৱাৰিলো তোমাৰ তেজী আৰু মাকেই যাব তুমি মাজে মাজে আহি থাকিবা তেজীৰ খবৰ খাতি লৈ থাকিবা হ'ব দেউতা যাওঁ সখী ব'লা যাওঁ মই যাওঁ সোনকালে আহিবা পিতাই আহিম সোনকালে আহিম দুখ কৰি নাথাকিবা চাপৰিত কৰে নাৱৰীয়া বাৰীত ভাতে ৰান্ধি খায় লুইতৰ চাপৰিত কৰে নাৱৰীয়া বাৰীত ভাতে ৰান্ধি খায় সাউদৰ দিগৰা বগা পালে তৰা উজনিৰ দিশলৈ যায় সাউদৰ দিগৰা বগা পালে তৰা উজনিৰ দিশলৈ যায় উজনিৰ দিশলৈ যায় শেষৰে পচুৱা
ভাৰতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব না ভাৰতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব না ঢোল চেৱে চেৱে নামে লগাই দিবি ঢোল চেৱে চেৱে নামে লগাই দিবি ভালিব জালিব ভালিব জালিব গা দুই তৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় দুই তৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায় হাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দিশলৈ যায় হাউদৰ ডিঙৰা বগা পালে তৰা উজনিৰ দিশলৈ যায় 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 এইবাৰ হ'বলা মানুহটো বহু দিনলৈ গৈছে 6-7 মাহমানৰ পাছতহে আহিব ভালেই হৈছে দে এতিয়া তেতিয়াহ'লে গাখীৰতে মহৰ খুটি আৰু বাপেকটো থাকিলেতো তোমাৰ কামেই নাই সুবিধা এটা হাতলৈ আহিছে যেতিয়া এৰিব নালাগে চল চাই কঠীয়া নাপাৰিলে পাৰিবা কেতিয়াহে চলে বলে পত্নীৰ জীক এশিকনি দিয়া বনা সিজা বুঢ়া এটা চাই বিয়া দি উলিয়াই দিয়া সদাগৰ ঘূৰি আহি ঘৰ জোঁৱাই বিচাৰিলে যি জোঁৱাই দুয়োৰে তুমি বান্ধি খাটিব লাগিব কথাটো কৈ থলো মনত ৰাখিবা তাইক মই ঠেকেছি মোৰ হেঁপাহ নাওখন সাৱধানে চপাবলৈ বাৰু দেউতা আজ লাগিলেই এই বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এই লগত উলিয়াই দিব লাগিব এই হ'ল মোৰ সতিনীৰ যিহে মোৰ কপালততো কোনো ল'ৰা ছোৱালী নহ'লে সতিনীৰ এইটোকনো পোহপাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ'ব বাপেকে এই লগত যিখিনি বস্তু উলিয়াই দিব সেইখিনি মোৰ আই ঘৰলৈ সৰকালি সুবিধা হ'ব এই পিতাক উভতি অহাৰ আগতে এটা বুদ্ধি কৰি এই কোৰ পেলাব লাগিব অ'কে যাওঁ কালি আকৌ আহিবা দেই ঠিক আছে নৈ পাৰত গা দেখুৱাই দেখুৱাই মহাৰাণী এতিয়াহে ঘৰলৈ আহিবলৈ হৈছে এইবোৰ কোনে কৰিব এইবোৰ কোনে কৰিব সদাগৰৰ জীয়েক একেবাৰে ৰাজৰাণীৰ দৰে থাকিবলৈ লাগে কৈছো নহয় ঐ এইবোৰ কি কৰিছ হা কি কৰিছ শাৰী হলে এই পানীটো কল সানি থবি আৰু খৰিখিনি জুহাল ঘৰত থবি ঘৈণী নহয় যেনিবা মই বান্ধি খাটিবলৈ আহিলো এখন ঘৰত বাপে জীয়ে লগ হৈ মোক জ্বলাই জ্বলাই মাৰিছ তহঁতি মই বান্ধি খুৱাম তহঁতক ভাত ৰ মন মাৰি বহি থাকিব নালাগে মনুমতী সখীয়েৰৰ আজি বিয়া নহয় জানো নাযাও নেকি হাই কি হ'ল আকৌ
এজোৰে তোক খুৱাব যেন পাইছো এই কাপোৰযোৰে আৰু খনীয়া কাপোৰ এখনে তোক পিন্ধিবলৈ টোপোলা এটা কৰি দিওঁ আৰু এটকা লাগ হৈ যা 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 আকৌ যা এতিয়া এযোৰ পিন্ধিব নালাগে গাত থকা কাপোৰযোৰে সখীৰৰ ঘৰলৈ যা সখীৰৰ ঘৰৰ ওচৰ পালে টোপোলাত দিয়া ৰিহা মেখেলা আৰু কাপোৰখন ল'বি ইয়াৰ পৰা এই কাপোৰ পিন্ধি গ'লে খোজকাঢ়ি যাওঁতে বাটত ধূলি লাগিব ক'লা হ'ব হ'ব আৰু শুন এইযোৰ মোৰ আই ঘৰৰ পৰা অনা কাপোৰ তোৰ বাপেৰে দিয়া নহয় গতিকে ক'তো একো নলগাবি আৰু নেখালিবিও যা তেতিয়াহ'লে নালাগে থাওক দিয়াই বিয়া ঘৰৰ কথা চেকা দাগ লাগিবও পাৰে লৈ যা সাৱধানে থাকিবি নহ'লে আকৌ মানুহে ক'ব নহয় মাহীমাকজনীয়ে কাপোৰ এযোৰো দিব নোৱাৰিলে ৰৈ থাকিব নালাগে দিনে পোহৰে পোৱাকৈ যাগৈ হেৰি সখীৰৰ মোমায়েকৰ ঘৰৰ মানুহ যাব নহয় লগ পালে লগতে যাবি যা ইমান দেৰি কৰিলে যে নকবি আৰু সখীয়াৰ কি হ'ল গম পাৱ নাই শুন আহি থাকা দেই আহি থাকা বিয়া ঘৰ পালোহিয়ে মই ইয়াতে ক'ৰবাত কাপোৰযোৰ সলাই লওঁ খুৰীটি ইমান লৰালৰিকে যে পলমেই হ'ল ঢোল পোৱাতি পাবগৈ লাগিছিল বিয়া ঘৰ কিনো ক'বা আৰু লেঠাই নিছেগে নহয় বিয়াত পিন্ধিবলৈ কাপোৰ এসাঁজ টোপোলা বান্ধি দিছিলে এতিয়া খুলি দেখো কাপোৰযোৰ গোটেই ফটা আৰু পুৰা টোপোলাটো খোলোতে নিগনি এটাও দৌৰ মাৰিছে সেইবোৰ অঙঠাৰ চাই ব'লা মই তোমাক কাপোৰ এসাঁজ যোগাৰ কৰি দিমগে আমি গৈ থাকো ভয় নকৰিবা আহি থাকা একো ভয় নাই আহি থাকা দেই তই চিন্তা কৰিব নালাগে একেবাৰে চব ঠিক হৈ যাব মই আকৌ কামত লাগোগে হা দিহা দিহে ইহঁতক লগাব লাগে নহয়
বল বল সখী হ'ব লগ আহি হলেতো বিয়াত দিলে উলিয়াব লাগিব নে কি কয় জুবিন গাৰ্গ, তৰালী শৰ্মা, খগেন গগৈৰ দৰে কেইবাজনো অসমৰ জনপ্ৰিয় শিল্পীয়ে ভক্তিৰসৰ অভিনৱ ভিচিডি এলবাম কাষে চপাই দিয়া নাও, কাষে চপাই দিয়া নাও। অনামিকা প্ৰডাকশ্যনৰ অগতানুগতিক ভক্তিৰসৰ ভিচিডি এলবাম কাষে চপাই দিয়া নাও, য'ত কণ্ঠদান কৰিছে খগেন মহন্ত, জুবিন গাৰ্গ, তৰালী শৰ্মা, খগেন গগৈৰ দৰে কেইবাজনো অসমৰ জনপ্ৰিয় শিল্পীয়ে আজিয়ে সংগ্ৰহ কৰক ভক্তিৰসৰ অভিনৱ ভিচিডি এলবাম কাষে চপাই দিয়া নাও, কাষে চপাই দিয়া নাও। এইবোৰে তই কাৰ কাপোৰ পিন্ধি আহিছ? মই এতিয়া কাপোৰ সাজ কি কৰিলি? মুখেৰে নামাত যে মই এতিয়া কাপোৰ সাজ কি কৰিলি? মোৰ কাপোৰ ঘূৰাই দে বুলি কৈছো তোক মই। মোৰ কাপোৰ ঘূৰাই দে। মই কি কৈছো শুনিছ নাই? তই মোৰ কাপোৰ ঘূৰাই দে। এই কাপোৰ মোৰ আয়ে দিয়া কাপোৰ, তোৰ বাপেৰে দিয়া কাপোৰ নহয়। দে বুলি কৈছো কাপোৰ ঘূৰাই দে। মই তোৰ আয়ে নহয় আৰু তয়ো মোৰ সন্তান নহয়। আহিছে যেতিয়া এৰিব নালাগে। গাটো বৰকৈ বিষাইছে। চাই থাকিব নালাগে, ধান বহা। কাম কৰা মানুহ এজনীকে মাতি অনা হলে নমৰ মই তোক ধান বহাবলৈ কৈছো, তই ধান বহা। ৰাউছে জুৰি কোনজনী বুঢ়ী মাৰাক মাতিছ? সোঁ হাতখনহে থাকিছে, বৰ হাতখন আছে নহয়। বৰ হাতখনে বহা। মই কি কৈছো শুনিছ নাই? বৰ হাতখনে বহা। মাৰি পেলাম। ভৰি দুখন আছে নহয়, ভৰি দুখনে বহা। নমৰা তোক ধান বহাবলৈ কৈছো, ধান বহা।
হ'ব তেজীমলা বহুত তেজীমলা ধনবৰ একেবাৰে বাহিৰলৈয়ে পাগল কথাটো ময়ো মন কৰিছো তা খাবলৈ পোৱা নাই কেলেনো তেনেকে কয় আই আপোনাৰ হেন্দালিতে দেখোন লাও ভৰি লাগি আছে জানো মই হলে দেখা নাই তই দেখিছ যদি কেইটা লাগে চিঙিনে গৈ বাৰু আই করে মগনিয়া
কি হ'ল ইমান ভয় খাই আহিছা যে মই লাও ছিঙিবলৈ হাত মেলোতে এই লাওজোপাই মাত লগালে মোক আৰু লাও নালাগে আই মোক আৰু লাও নালাগে মই যাওঁ আইদে তেজীমলাক দেখা নাই দে তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই অনামিকা প্ৰডাকশ্যনৰ পৰৱৰ্তী নিবেদন শীঘ্ৰেই মুক্তিৰ পথত অসম বুৰঞ্জীৰ এক জীৱন্ত দলিল জয়মতী চলচ্চিত্ৰ জগতৰ বাচক বনীয়া শিল্পী সমাৱেশেৰে জয়মতী মাহিদেউ এই তেজীমলা কেনিবা দূৰলৈ গ'ল নেকি দূৰলৈ আমাক গোটা চেৰেক জৰা টেঙা খাবলৈ দিবানে মই ক'ত জৰা টেঙা পাম কিয় আই আপোনাৰ বাৰীৰ পিছফালে জৰা গছজোপাত জৰা টেঙা ভৰি লাগি আছে মই হলে ক'ত জৰা লাগিছে দেখা নাই তহঁতে দেখিছে যদি চিঙিনে গৈ বাৰু আই হ'ব আই আহিছো ঐ কি চিঙো নাওখন সাৱধানে চপাব লাগিব আৰু দেউতাই কি আচৰিত নৈত খুলিছে পদুম দেউতাই চোৱা সেই পদুম ফুল নহয়নে হয় দেউতাই চোৱা বৰ ধুনীয়াহে ফুলপাহ তেজীমলালৈ লৈ যাওঁ ধনবৰক কোৱাচোন ছিঙি আনিবলৈ হ'ব দেউতা ধনবৰ তো পদুম ফুলপাহ দেখিছ নহয় ছিঙি আনগে যা
এই বুজি পাই দেখোন ইনাবিলাক কি ধৰিছে ৰবি মই কৈছো মাতটোচোন তেজীমলাৰ দৰে মই মাহীমাকৰ স্বভাৱৰ কথাও জানো একো বুজিব পৰা নাই এইজনী নিশ্চয় তেজীমলাই তই যদি মোৰ তেজীমলাহে হৱ তেনে নিশ্চয়কৈ শালিকিটো হৈ উৰি আহি মোৰ হাতৰ এই চোবাটো খাবি আৰু যদি নহয় আন কোনোবাহে হৱ তেনে তই উৰি আহি মোৰ এই হাতৰ লাৰুটো নিবি তই সঁচাকৈ মোৰ তেজীমলাই মোৰ বুকু ভাগি গৈছে ৰমাকান্ত দেউতা ঈশ্বৰ ৰমাকান্ত এই শালিকাটো ঘৰলৈ লৈ ব'লা ইমান দূৰ ভ্ৰমি আহিছে অলপ বহি নলয়নো কিয় তেজীমলা কলৈ গ'ল আছে আছে নাই তেজীমলা গ'ল কলৈ মই সুধিছো তেজীমলা কলৈ গ'ল অক্ষেকৰ ঘৰলৈ নহয় মোমায়েকৰ ঘৰলৈ গৈছে সঁচা কথা ক মোমায়েকৰ ঘৰলৈ এতিয়াও সঁচা কথা কোৱা হোৱা নাই ৰমাকান্ত ৰমাকান্ত দেউতা ঈশ্বৰ তেজীমলা ঘৰত নাই মাহীমাকেও থিৰাংকৈ ক'ব পৰা নাই ক'ত আছে এতিয়া আকৌ কৈছে মোমায়েকৰ ঘৰতে আছে গতিকে মানুহ পঠাই মোমায়েকৰ ঘৰৰ পৰা তেজীমলাক এতিয়াই লৈ আহিব লাগে আৰু নাই এতিয়াও সময় আছে মোক ক'ব লাগে তেজীমলা কলৈ গ'ল মই ক'ব নোৱাৰো স্বামী তই ক'বই লাগিব দক্ষিণী ক তেজীমলাক তই কি কৰিলি ক বুলিছো নহয় ৰমাকান্ত দেউতা ঈশ্বৰ
মোমায়েকৰ ঘৰলৈ যাব নালাগে এই যখিনীয়ে তেজীমলাক মাৰিলে এতিয়া শাস্তি দিব লাগে কি শাস্তি দিওঁ ৰমাকান্ত নোকোৱা কিয় মই কিনো কম দেউতা ঈশ্বৰ এইক নচা ফুলত দিব পৰা হলে ভাল আছিল এইক হাতীৰে গছকাইও মাৰিব পৰা কিন্তু কি কৰা যায় কি কৰা যায় ধনবৰ ৰমাকান্ত দেউতা ঈশ্বৰ ধনবৰক কোৱা শালিকিটো লৈ আহে ধনবৰ ধনবৰ শালিকিটো লৈ আহ গৈছো দেউতা তই যদি মোক তেজীমলাহে আৰু তোৰ যদি মোলৈ মৰম আছে এই গামোচাখন পিন্ধি তই মানুহ হ এতিয়াৰ পৰা তই আৰু মোৰ ঘৰত থাকিব নালাগে তোৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই ওলা মোৰ ঘৰ